اینا نمیدونن قدر تو نمیخوادم به درد تو یکی میخوای باشه فن تو یکی میخوای باشه فن تو من دارم همه تو دارم তো ওয়েলকাম টু মাই ইউটিউব চেনেল। তো দিকুবাৰ তো দোস্ত কেচিও মানে কি খবৰ তোমালোকে হা নতুন কাইনমাষ্টাৰ এডিটিং এটা লৈছে তোমালোকে নিশ্চয় চাই পুনৰ ভাল পাবা আৰু লাইক এটা কমেণ্ট এটা কৰিব নাপাহিবা লগতে সাবস্ক্ৰাইবটো কৰিব নাপাহিবা ওচৰতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহিবা আৰু তোমালোকৰ যারা তাত কাইনমাষ্টাৰ লিংক নাই তোমালোকৰ ডেসক্ৰিপচনৰ লিংকত দি দিম তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকৰ মেটেৰিয়েলবিলাক সব দি দিয়া হ'ব তোমালোকে তাৰপৰা ডাউনলোড কৰিব পাৰিবা ডাউনলোড কৰা যদি কিবা দিগদাৰ হয় তোমালোকে কমেণ্ট বক্সত আহি পেলাই কমেণ্ট কৰিলেই হ'ব বলা ভিডিঅ'টো আৰম্ভ কৰোঁ কাইনমাষ্টাৰ ওপেন কৰি লৈছোঁ আমি কাইনমাষ্টাৰ ওপেন কৰি লোৱাৰ পিছত তোমালোকে প্লাছ চিনডালত ক্লিক কৰিবা আৰু 9060 লৈ ল'বা 9060 লৈ লোৱাৰ পিছত তোমালোকে মিডিয়াত যাবা মিডিয়াত গৈ তোমালোকে মই ফটো এখন বেকগ্ৰাউণ্ড ফটো ডেসক্ৰিপচনৰ লিংকত দি দিম তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা ফটোখন এনেধৰণে এড কৰি ল'বা ফটোখন এড হৈ গ'ল ফটোখন এড কৰি লোৱাৰ পিছত তোমালোকে বহাই ল'বা 30 ছেকেণ্ড মান তেনেকৈ কৰি ল'ম ফটোখন আমি ভিডিঅ'টো 30 ছেকেণ্ড মান কৰি ল'বা 30 ছেকেণ্ড 30 ছেকেণ্ড হৈ গ'ল ইয়াত ক্লিক কৰিবা ক্লিক কৰি লেয়াৰত যাবা লেয়াৰত গৈ তুমি মিডিয়াত যাবা মিডিয়াত গৈ এখন ফটো সিলেক্ট কৰিম এখন ফটো তোমালোকে লিংকটো ডেসক্ৰিপচনৰ লিংকত দি দিম তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা এখন ফটো এড হৈ গ'ল অলপ মানে ডাঙৰকৈ ইয়াত মানে বৰাবৰটো কৰি ল'বা এখন ফটো ইয়াত বেক মাৰিম ফটোখন টাচ কৰিম তাৰপিছত পুৰা সম্পূৰ্ণ ভিডিঅ'টো এখন ফটোৰ লগত যিমান আছে সিমানলৈকে কৰি লওঁ সিমানলৈকে হৈ গ'ল আকৌ পিছত ইয়াত ক্লিক কৰিম ক্লিক কৰি লেয়াৰত যাম লেয়াৰত গৈ মিডিয়াত যাম মিডিয়াত গৈ পেলাই এখন আকৌ বেকগ্ৰাউণ্ড ফটো এটা মই আনিম তোমালোকে ডেসক্ৰিপচনৰ লিংকত দি দিম তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা ফটোখন তেনেধৰণে এড কৰি ল'লোঁ অলপ জুম কৰি লওঁ ইয়াত ক্লিক কৰিম ফটোখনত টাচ কৰি পেলাই তোমাৰ আকৌ বহাই ল'ম যেনে ভিডিঅ'টো যিমানটো বনাব লাগিব সিমানলৈকে তোমালোকে টানি ল'বা হৈ গ'ল ইয়াত ক্লিক কৰিম লেয়াৰত যাম এতিয়া তোমালোকে যিখন ফটো দিম বুলি ভাবিছা সেইখন ফটো সিলেক্ট কৰি ল'বা সেইখন ফটো আমি এনেধৰণে সিলেক্ট কৰি লওঁ এনেধৰণৰ আমি আচাৰ্য বৰপাত্ৰ ফটোখনে লৈ লৈছোঁ বাৰু এনেধৰণে ইমানতে ৰখাই দিম আমি ফটোখন হৈ গ'ল ফটোখন ইয়াত ক্লিক কৰিম আৰু ফটোখন বহাই ল'ম আগতে যিমান মেটেৰিয়েলবিলাক যিমানলৈকে আছে তেওঁলোকে বহাই ল'ম ফটোখন হৈ গ'ল লেয়াৰত ক্লিক কৰিম আকৌ মিডিয়াত ক্লিক কৰিম মিডিয়াত কৰি পেলাই এখন ফটো আকৌ বেকগ্ৰাউণ্ডৰ ফটো এখন তাত এড কৰিম এখন ফটো এনেধৰণে মানে অলপ তেৰা কৰি ল'বা তেৰা কৰি লোৱাৰ পিছত তোমালোকে থ্ৰী ডট ক্লিক কৰিবা আৰু চেণ্ড টু বেক আছে চেণ্ড টু বেকত ক্লিক কৰি দিবা চেণ্ড টু বেকত ক্লিক হৈ গ'ল এইটো আমি টানি ল'ম এতিয়া এইটো হৈ গ'ল ইয়াত ক্লিক কৰিবা ফটোখন অকণ তললৈ আনি ল'ম নাই মোবাইলৰ ফটোখন অলপ সৰু কৰি ল'ম বেছি ডাঙৰ হৈছে এখন ফটো অলপ তললৈ আনি ল'ম এতিয়া ইমানমানত বাছ হৈ গ'ল এতিয়া লেয়াৰত যাবা মিডিয়াত যাবা এটা বিলেং ভিডিঅ' দিম তোমালোকে সেইটো ডেসক্ৰিপচনৰ লিংকত দি দিম তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা বিলেং ভিডিঅ'টো এড কৰিম এড হৈ গ'ল আমাৰ এইটো এনেকৈ ইয়াত ক্লিক কৰিবা আৰু ফুল কৰি ল'ম ফুল কৰি লোৱাৰ পিছত তোমালোকে ভিডিঅ'টোত ক্লিক কৰিবা বাইণ্ডিঙত যাবা বাইণ্ডিঙৰ অপশ্যনটো তাত গৈ পেলাই তোমালোকে স্ক্ৰিন কৰি ল'ম স্ক্ৰিন হৈ গ'ল স্ক্ৰিন হৈ যোৱাৰ পিছত লেয়াৰত যাম লেয়াৰত গৈ মিডিয়াত যাম মিডিয়াত গৈ আকৌ এটা বিলেং ভিডিঅ' আনিম তোমালোকে ডেসক্ৰিপচনৰ লিংকত দি দিম তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা সেইটো ভিডিঅ' এড কৰিম ভিডিঅ'টো হৈ গ'ল ইয়াত ক্লিক কৰিবা ইয়াত যাবা ভিডিঅ'টো টাচ কৰিবা আৰু বাইণ্ডিঙত যাবা বাইণ্ডিঙত গৈ পেলাই তোমালোকে মাল্টিপ্লেচ কৰি দিবা মাল্টিপ্লে কৰিবা স্ক্ৰিন নকৰিবা হা মাল্টিপ্লে কৰি দিবা হৈ গ'ল আকৌ ভিডিঅ'টো টাচ কৰিম ইয়াত তোমাৰ মানে অলপ বঢ়াই দিবা আমি কিমান 73 মানত এনেকৈ মানে ৰাখি ল'ম 73 হৈ গ'ল আকৌ লেয়াৰত যাবা মিডিয়াত গৈ পেলাই আৰু এখন তোমালোকৰ বিলেং মানে বেকগ্ৰাউণ্ডৰ ভিডিঅ' ফটো এটা দিম তোমালোকে তাৰপৰা সেইটো ডাউনলোড কৰি ল'বা সেইটো এড কৰি ল'বা হৈ গ'ল সেইটো ইমান মানতে অলপ ডাঙৰ কৰি ইমান মানতে ৰখাই দিম আৰু ফুল কৰি ল'ম তোমালোকে যেতিয়া ভিডিঅ'টো চাব পাৰা প্লে কৰি এবাৰ দেখুৱাই দিছোঁ ভিডিঅ'টো
আমাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল তোমালোকে শ্বেয়াৰত ক্লিক কৰিবা শ্বেয়াৰত কৰি পেলাই তোমালোকে কোৱালিটিটো চাই ল'বা হাই কোৱালিটি ৰাখা ল' কোৱালিটি ৰাখা আৰু এইটো 720 এইটো ৰাখিবা আৰু 30 এইটো তোমালোকে এইটো কৰি ল'বা হা 730 এইটো কৰি ল'বা 720 আৰু এইটো 30 কৰি ল'বা HD কোৱালিটি তোমালোকে এক্সপোৰ্ট মাৰি দিম এক্সপোৰ্ট মাৰি দিয়াৰ পিছত আমাৰ ভিডিঅ'টো ছেভ হৈ গ'ল ছেভ হৈ যাবা আৰু ভিডিঅ'টো তোমালোকে যদি চাই ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিবা কমেণ্ট এটা কৰিব নাপাহৰিবা আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিবা আজিলৈ বাই আৰু নেক্সট ভিডিঅ'ত পুনৰ তোমালোকক কেনেকৈ লগ